এয়া আপোনালোকে দেখিবলৈ পাইছে হাতী ৰেডি হৈ গৈছে দৌৰিবৰ কাৰণে। এয়া দেখিছে হাতীৰ দৌৰ ষ্টাৰ্ট হৈ গৈছে, লগতে নাচনীও ৰেডি হৈ গৈছে। আজি মই আপোনালোকক লৈ আহিছোঁ ৰংঘৰৰ বাকৰিত বিহু চাবলৈ। যিসকলেতো দেখিছে তেওঁলোকে গম পায়েই, আৰু যিসকলে দেখা নাই তেওঁলোকে গম পাব যে ৰংঘৰৰ বাকৰিত কিমান ডাঙৰকৈ বিহুৰ অনুষ্ঠান অনুষ্ঠিত হয়। এয়া আপোনালোকে দেখিছে হাতী ৰেডি কৰি লৈ আহিছে। এতিয়া ইয়াতে হাতীৰ দৌৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। আপোনালোকে দেখিছে বিভিন্ন ঠাইৰ পৰা হাতীবিলাক বিৰাট ধুনীয়াকৈ ৰেডি কৰি লৈ আহিছে। এয়া আপোনালোকে দেখিবলৈ পাইছে ৰংঘৰৰ বাকৰিত চাওক কিমান মানুহৰ সমাগম হৈছে। অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত বিহু চাবৰ কাৰণে মানুহবিলাক আহে। এয়া চাওক ৰংঘৰত আজি ইমানেই বেছি ভিৰ, আপোনালোকে ভিডিঅ'খিনি দেখা পাইছে। এতিয়া নাই, পুৰা ভিৰ ভাৰ ফালি চিৰি যেনে তেনে আহি পেলাই এয়া গাড়ীত পাইছোঁহি। কিমান দূৰ খোজকাঢ়িব লগা আছে ন। বায়ে মোক কৈছে যে নাই চবেই চাদৰ মেখেলা পিন্ধি যাব, বৈ তই পিন্ধি যাবি, একো দিগদাৰ নাই। কিন্তু ইমান দূৰ মোক খোজ কঢ়াইছে ন, খোজকাঢ়ি গৈ তাত পাইছোঁগৈ। তাৰপিছত সেয়া বিহু চালোঁ মেলিলোঁ। তো এতিয়া আকৌ ভিৰৰ মাজত আহি যেনে তেনে গাড়ীত পাইছোঁ। এতিয়া কৈছে নাই নহ'ব, আজিতো ক'ৰবাত ভাল একদম ভাল ৰেষ্টুৰেণ্টত গৈ খুৱাব লাগিব, নহ'লে নহ'ব, আজি বহুত কষ্ট হৈছে। তেন্তে ব'লক এতিয়া আমি নেক্সট ৰেষ্টুৰেণ্টত আপোনালোকক লগ পাইছোঁ। এয়া আপোনালোকে দেখিছে এতিয়া আমি আহি ঘৰ পালোহি। বিৰাট ভিৰ, ৰংঘৰৰ বাকৰিৰ বিহু বিৰাট বেছি ভিৰ। সেইটো কাৰণে মই আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি মই দেখাইছোঁ। যিহেতু এইবাৰ 2 বছৰ যিহেতু ক'ভিডৰ কাৰণে বন্ধ আছিলে, তো বিভিন্ন জেগাৰ পৰা মানুহ আহে, বিৰাট ভিৰ হৈছে এইবাৰ। তাতে এইবাৰ বতাহ ধুমুহাৰ কাৰণে অলপমান জল্দি বিহু প্ৰগ্ৰেমটো স্থগিত কৰিলে। তেন্তে গাইজ কেনেকুৱা পালে আপোনালোকে জনাব। যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ বাই বাই।